নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক আজিৰ দিনটোৰ দুটাকৈ খবৰ জনাব ওলাইছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু মোৰ এই এছামিজ টেকন'লজি শ্ব' ব্লগ চেনেলটো যদি পোনপ্ৰথমৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেট দিওঁ তেতিয়া আপুনি পোনপ্ৰথমৰ বাবে পাব। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ডাকঘৰৰ যোগেৰে এতিয়াৰ পৰা আপুনি কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে আবেদন। এতিয়াৰ পৰা আপুনি কৰিব পাৰিব আপোনাৰ কাষত থকা ডাকঘৰৰ যোগেদি ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আপুনি। অতি সোনকালে ডাকঘৰসমূহত এই ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে। দেশৰ কেইবাখনো ডাঙৰ চহৰত এই ব্যৱস্থা কৰিছে চৰকাৰে। CSC কেন্দ্ৰৰ দৰে গঢ়ি তোলা হ'ব দেশৰ ডাকঘৰসমূহ। তাৰ পিছত বিজুলী বিল, ৰেল, বিমানৰ টিকট প্ৰদানৰো ব্যৱস্থা কৰিব ডাকঘৰসমূহে। ৭৪টা সেৱা প্ৰদান কৰাৰ লক্ষ্যত ডাকঘৰসমূহত ইতিমধ্যে বহু কৰ্মচাৰীক দিয়া হৈছে প্ৰশিক্ষণ সম্পূৰ্ণ হ'লেই ডাকঘৰৰ জৰিয়তে কৰ্মচাৰীসকলে আগবঢ়াব সেৱা। আৰু আজি ২ নম্বৰ খবৰটো হৈছে ২২ নৱেম্বৰৰ পৰা হিতাধিকাৰীয়ে পাব প্ৰতিমাহে ৮৩০ টকাকৈ অৰুণোদয় আঁচনিৰ টকা। অহা ২২ নৱেম্বৰৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ২০ লাখ লোকে লাভ কৰিব এই ধন ৰাজ্যত। আৰু যিসকল লোকে এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব তেওঁলোকৰ ঘৰে ঘৰে লগোৱা হ'ব অৰুণোদয় ফলক। ২২ নৱেম্বৰৰ পৰা হিতাধিকাৰীয়ে প্ৰতিমাহে পাব ৮৩০ টকাকৈ।